কাৰ্বি আংলং TV9 পৰা মই মংগল সিং ক্ৰ আজি দাদাক সুধি মই দাদা কিমান আজি আপোনালোকে এই প্ৰতিবাদটো কৰিছে আপোনালোকে প্ৰতিবাদটো কৰাৰ কাৰণ কি আমি প্ৰতিবাদটো কৰাৰ কাৰণ এটোৱে হ'ল যে আজি আমাৰ 3 দিন আজি লগা আমাৰ 3 দিন হ'ল এই প্ৰতিবাদটো আমি কৰিছো আমাক ন্যায় লাগে আমাক ন্যায়টো আমাক ইতিয়া লগে দিব পৰা নাই হেতু কাৰণে আমি আজি লগা আমাৰ 3 দিন হ'ল আমি এই প্ৰতিবাদটো আমি কৰি আছো তাৰ পাছতে আপোনালোকে এই প্ৰতিবাদটো আমি শুনা মতে আপোনালোকে 3 দিন 4 দিন সময় দিয়াৰ পৰা আজি সোমবাৰ আৰু পুনৰ উভতি আহিছে আপোনালোকে হে মানুহটোক পাই যদি আপোনালোকে কি ন্যায় দিব বুলি আপোনালোকে দাবী জনাব আমাকতো ন্যায় লাগে আমাক মানুহটোক আমাক দেখুৱাব লাগিব কোনজন মানুহ হয় আৰু হে মানুহজনক শাস্তিভাৱে ফাঁসিটো দিব লাগিব আমাৰ ফালৰ পৰা আমি কৈছো আপোনালোকে এইটো যোনটো ধাৰণা দিছে আপোনালোকে ধাৰণাটো এতিয়া কন্টেক্ট সময়ৰ কাৰণে নে আপোনালোকক মানুহটো নেদেখুৱালৈকে বা যেতিয়ালৈকে শাস্তি নিদিয়ে তেতিয়ালৈকে আপোনালোকে ইয়াত থাকিব মানুহটোক নেদেখুৱালৈকে আমি ইয়াতে থাকিম আমি নাযাওঁ আজি অকল আজি নহয় লাগিলে আমি ইয়াতে থাকিম ইয়াতে ঘৰ বনাম ইয়াতে খাম ইয়াতে আমি দৰকাৰ হ'লে আমি হৈ থাকিম কিন্তু আমাক ন্যায় লাগে আৰু মানুহজনক আমাক দেখুৱাব লাগিব আৰু মানুহজনক অতি শীঘ্ৰে ফাঁসি দিব লাগিবই আপোনালোকে এনে গম পাইছে না মানুহজন কোন হয় বুলি অলপ চলপ গম পাইছে এটা বৰ্তমান আমিতো মানুহজনক দেখি পাইছো কিন্তু পুলিচে এতিয়ালৈকে আমাক দেখাইতো দিয়া নাই অসম পুলিচে আপোনালোকে ইমান দিন সময় লৈছে আজি আপোনালোকে অসম পুলিচে দেখাব বুলি আপোনালোকৰ আশা আছে নেকি হেতুতো গম নাপাওঁ এতিয়া পুলিচে কি কয় আমিতো কৈছো আমিতো আমাক আজি দেখাব লাগিব আমি নেদেখুৱালৈকে আমি ইয়াতে থাকিম আমি আমাৰ ধাৰণাৰ আমাৰ ইয়াত সহযোগ আজি আমি কৰি থাকিম This is not a simple murder. It's an organized crime by syndicates exploiting the resources of Karbi Anglong and Assam. So our demand is that the government of Assam, along with the chief of Karbi Anglong, say Dr. Sharma and Tuliram Ronghang, proactively act in this kind of violence affecting the indigenous population of Assam. And Rowel is not an ordinary person, which we are saying already. So we want them to be extremely active in bringing immediate justice to Rowel Ronghang's family and the people who are concerned about this murder. আৰু সেইকাৰণে অসম পুলিচৰ যি হেমাহি হৈছে আমি দেখা পাইছোঁ বিজেপিয়ে সৰু সৰু কেছত মানুহক বলিয়াব পাৰে আজি আমাৰ ৰয়েল ৰংহাং ল'ৰা উঠি অহা ল'ৰা যোনে আমাৰ নিজৰ জাতিৰ ল'ৰা যোনে কাম কৰিব জানিছিল আজি তাক তেনেকৈ অৰ্গেনাইজ ক্ৰাইমে মাৰ্ডাৰ কৰিছে তেনে ইয়াত কিয় এনেই লাপি লোপা মানুহ ধৰি সিহঁতে ইয়াত নাটক এখন কৰিব আহিছে আমি কৈছোঁ যে এই চিণ্ডিকেটৰ আঁৰত যদি কোনোবা মন্ত্ৰীও আছে মন্ত্ৰীও হাত সাৰি যাব নালাগে অসমৰ মানুহক তেনেকুৱা ধৰণৰ ন্যায় আমাক লাগিব আজি 3-4 দিন হৈ গ'ল এইবাৰ মানুহ আহিছে মানুহখিনিয়ে কৈছে যে আমি ইয়াৰ পৰা ঘূৰি নাযাওঁ যেতিয়ালৈকে আমাক ন্যায় নিদিয়ে আপোনালোকে এই যিমানখিনি মানুহ ইয়াত অকল কাৰ্বি মানুহ বুলি নাই ইয়াত আমাৰ সকলো ভাই ভনী আদিবাসী মিচিং সকলো আছে ইয়াত অসমীয়া মানুহ আছে এজ এ হোল আৰু সেই কথা কোনো মিছলিড কৰিব নালাগে নিজৰ পলিটিকেল বেনিফিটৰ কাৰণে ইয়াত আমাৰ ডিভিজিভ পলিটিক্স বহুত হৈ গ'ল এতিয়া আমি ইউনাইটেডলি আমাৰ এই ধৰণৰ ৰাজনীতিৰ বিৰুদ্ধে লাগিম আৰু আমি ষ্টুডেণ্ট ইউনিয়নকে ধৰি কাৰ্বি যি ধৰণে এই অন্যায়ৰ বিৰুদ্ধে আহিছে সেয়া সঁচাই আমি গৌৰৱবোধ কৰোঁ আৰু এই যুঁজখন শেষলৈকে নিয়াৰ চবৰ দায়িত্ব আছে অসমৰ ৰমেশ প্ৰভু ডাঙৰীয়া কিয় চুপ আছে অসমৰ প্ৰমোদ বড়ো ডাঙৰীয়া কিয় চুপ আছে অসমৰ আমাৰ যি ট্ৰাইবেল সংঘৰ মানুহখিনি কাকলাৰী ডাঙৰীয়াহঁত কিয় চুপ আছে আপোনালোকৰ এই ধৰণৰ নেতাগিৰি কিন্তু নচলিব আমি নিউ জেনেৰেশ্যনে চাই আছোঁ এণ্ড আই এপিল টু এভৰি ইণ্ডিজিনিয়াছ পিপল ইন দ্য ষ্টেট টু কাম টুগেডাৰ এণ্ড ষ্টেণ্ড টল এগেইনষ্ট ইনজাষ্টিছ লাইক দিছ ছাৰ আৰু আপোনালোকে এতিয়া আহিছে আপোনালোকে মানুহটোক নেদেখুৱালৈকে আজি শাস্তি নিদিয়ালৈকে ইয়াৰ পৰা নাযায় বুলি ভাবিছেনে আমি কৈছোঁ যে এইটো যিটো সিহঁতি এটা মানুহ কৰিছে নহ'ব সিহঁতি গোটেই সেই ল'ৰা এটাই কাকো মাৰিব নোৱাৰে গোটেই চেইনটো ধৰিব লাগিব পিপল হু আৰ একচুৱেলি ৰেছপনচিবল চিণ্ডিকেটৰ কথা ওলাই আহিছে কাঠ চিণ্ডিকেটৰ কথা ওলাইছে ইয়াত
ইয়াত কোনো ধৰণৰ বেলেগ কথা নহ'ব যি ধৰণৰ মানুহে ইয়াক মাৰিছে এটা অৰ্গেনাইজ ক্ৰাইম হয় আৰু সেই অৰ্গেনাইজ চিণ্ডিকেটৰ এগেইনষ্টে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে প্লেন লৈছে ড্ৰাগছৰ বিৰুদ্ধে সৰু সৰু ল'ৰাক মাৰিছে গৰু চোৰৰ বিৰুদ্ধে সৰু সৰু ল'ৰাক মাৰিছে তেনে আমাৰ কাঠ চোৰৰ বিৰুদ্ধে কিয় এক্টিভ হ'ব নোৱাৰিব এই কথাটো কিন্তু আমি তেখেতৰ যি ডাঙৰ ডাঙৰ চিণ্ডিকেট আছে সেইখিনি ধৰা পৰিব লাগিব সৰু সৰু মানুহক ইয়াত ভিক্টিমাইজ কৰিলে নহ'ব আৰু আমাৰ জাষ্টিছ যি আমাৰ ৰংহাঙক লাগে তাৰ ফেমিলিৰ সম্পূৰ্ণ দায়িত্ব এই চৰকাৰে ল'ব লাগিব এগৰাকী মাক বাপেক আৰু এগৰাকী বিধৱা এতিয়া সৰু ছোৱালী তেখেতৰ ৱাইফ এৰি থৈ গৈছে আৰু এটা ইনফেণ্ট কণমানি শিশু তাৰ কাৰণে আজিলৈকে কিয় তেখেতসকলে একো ষ্টেপ ল'ব পৰা নাই এই কথালৈ আমি ভাবিছোঁ আৰ দে নট ইণ্টাৰেষ্টেড কমন পিপুলক আমাৰ অকল ভোট বেংক হিচাপে চালে নহ'ব আমাক ন্যায় লাগে ইয়াত শ্বেডিউল ট্ৰাইব আৰু শ্বেডিউল কাষ্টৰ প্ৰিভেনশ্যন অফ এট্ৰচিটিছ এক্টৰ দৰে এক্ট আছে সেইবোৰ এক্ট ক'ত গ'ল আজি আমি এইবোৰ ডিমাণ্ড কৰিছোঁ এনেকৈ হ'লে নহ'ব আমাক জাষ্টিছ লাগিব আপুনি কি বিচাৰিছে আপোনাৰ অসম পুলিচে এতিয়ালৈকে আপোনালোকক এই দাবী যিটো আপোনালোকে দাবী ধৰিছে আপোনালোকক সেই কথাটো এতিয়ালৈকে আপোনালোকে উত্তৰ দিয়া নাই আপোনালোকে কি ক'ব বিচাৰে চাওক এইটো স্পষ্ট আমাৰ এটা স্পষ্ট দাবী আছে যি আজি অসম পুলিচে বিফল হৈছে আজি যদি সাধাৰণ এজন যদি ল'ৰাখিনিক অত্যাচাৰ কৰি যদি এনেকৈ দুৰ্ভাগ্য ঘটনা কৰিব পাৰে আমি স্পষ্টকৈ কৈছোঁ যে আছাম পুলিচ বিফল হৈছে আৰু আজি তুলিৰাম ৰংঘাই ক'ত গ'ল আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক'ত গ'ল যেনেকৈ গৰু চোৰক চিণ্ডিকেটত তেওঁলোকে ধৰিব পাৰিছে সকলো ক্ষেত্ৰত যেনেকৈ যি চিণ্ডিকেটৰ সকলো ক্ষেত্ৰতে ধৰিছে আজি তুলিৰাম ৰংঘা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক'ত গ'ল যিহেতু আমাৰ এজন ট্ৰাইবেল ল'ৰা যি মৃত্যু দুৰ্নীতি কৰি মাৰিছে স্পষ্টভাৱে আমি কৈছোঁ যিগৰাকীকে তেওঁলোকক মাৰিছে আমাক ন্যায় লাগিব যেতিয়ালৈকে ইয়াত আমাক ন্যায় নিদিয়ে আমি এই আন্দোলন জংগী আন্দোলন কৰি থাকিবলৈ আমি প্ৰতিজ্ঞা কৰিছোঁ আৰু তুলিৰাম ৰংঘাক স্পষ্ট কৈছোঁ আজি আপুনি ক'ত গ'ল আজি আপুনি ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকে বিজেপি চৰকাৰে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আজি তুলিৰাম ৰংঘা ক'ত গ'ল অসমৰ মুখ্যমন্ত্ৰী ক'ত গ'ল ট্ৰাইবেল সংগঠনবিলাক ক'ত গ'ল আজি এনেকৈ যদি প্ৰতীক আমাৰ যদি নিজৰ সন্তান বা নিজৰ ককাইবাক এনেকৈ মাৰি দিয়ে আমি কেতিয়াও ইয়াৰ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হ'ম আৰু নহ'লে জংগী আন্দোলন কৰিবলৈ প্ৰতিজ্ঞা কৰিছোঁ আপোনালোকে ইয়াত আপোনালোকে আৰু কিমান সময়লৈকে ৰ'ব আৰু সময়লৈকে ইয়াত থাকিব চাওক যদি আজি আমাৰ যিকেইজনে অত্যাচাৰ মাৰিছিলে যেতিয়ালৈকে ন্যায় নাপাওঁ ইয়াত যিমানখিনি হয় যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আন্দোলন চলি থাকিব আৰু আমি অলৰেডি ইয়াত কেম্প বহাই ল'ম অলৰেডি খানা চানা ব্যৱস্থা কৰি ল'ম যেতিয়ালৈকে ল'ৰাজনৰ আমি ন্যায় নাপাওঁ তেতিয়ালৈকে এই আন্দোলন আমি কৰি থাকিম বুলি প্ৰতিজ্ঞা কৰিছোঁ মানুহক যদি অসম পুলিচে দেখাই দিয়ে তেনেহ'লে আপোনালোকে কি দাবী ধৰি আপোনালোকে তাক শাস্তি দিব লাগিব যদি যিজনে মাৰিছে তেওঁ যদি পুলিচ আমাৰ অসম পুলিচে যদি পায় তেওঁক আমি স্পষ্ট কৈছোঁ আৰু এনেকৈ বহুত ঘটনা ঘটি গৈছে যিকেইজন ল'ৰাই তেওঁক মাৰিছে সেইকেইজন আমি ফাঁচি দিব লাগে বুলি আমি দাবীদাৰ কৰিছোঁ ফাঁচি দিবই লাগিব আৰু এইটো ফাঁচি হ'বই লাগিব Police hoşiyar, hoşiyar, hoşiyar. Asam police hoşiyar, hoşiyar, hoşiyar. Asam police hoşiyar, hoşiyar.